ওম শান্তি। 4 জুলাই 2024 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ হোৱাৰ কথা। মৰমৰ সন্তানসকল, ভাই ভনীৰ বোধৰ পৰা আঁতৰি ভাই ভাই বুলি বুজা, তেতিয়া দৃষ্টি সভ্য হৈ যাব। আত্মা যেতিয়া সভ্য দৃষ্টিৰ হ'ব, তেতিয়াহে কৰ্মাতীত হ'ব পাৰে। প্ৰশ্ন: নিজৰ ত্ৰুটিসমূহ দূৰ কৰিবলৈ কোনটো যুক্তি ৰচিব লাগে? উত্তৰ: নিজৰ চৰিত্ৰৰ ৰেজিষ্টাৰ ৰাখা। সেই ৰেজিষ্টাৰত নিতৌ খতিয়ান টুকি ৰাখা। ৰেজিষ্টাৰ ৰাখিলে নিজৰ ত্ৰুটিসমূহৰ বিষয়ে গম পাবা। তেতিয়া সহজে সেয়া দূৰ কৰিব পাৰিবা। ত্ৰুটিসমূহ দূৰ কৰি এইটো অৱস্থাত উপনীত হ'ব লাগে যাতে একমাত্ৰ পিতাৰ বাহিৰে আন একোৱে স্মৃতিলৈ নাহে। কোনো পুৰণি বস্তুৰ প্ৰতি যাতে মমত্ব নাথাকে, ভিতৰি একোৱে বিচৰাৰ ইচ্ছা যাতে নাথাকে। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. এনেকুৱা যোগী হ'ব লাগে যাতে শৰীৰৰ প্ৰতি অলপো মমত্ব নাথাকে। কোনো ধৰণৰ চি বস্তুৰ প্ৰতি যাতে আসক্তি নাথাকে। অৱস্থা এনেকুৱা উপৰাম হ'ব লাগে। আনন্দৰ পাৰাপাৰ থাকিব নালাগে। 2. মৃত্যু শিৰত বিৰাজমান হৈ আছে, সেইকাৰণে শুভ কামত পলম কৰিব নালাগে। কাইলৈ কৰিম বুলি এৰিব নালাগে। বৰদান: অতিকৈ চতুৰ পিতাৰ সৈতে চতুৰালি কৰাৰ পৰিৱৰ্তে উপলব্ধি কৰাৰ শক্তিৰে সকলো পাপৰ পৰা মুক্ত হোৱা। বহুত সন্তানে অতিকৈ চতুৰ পিতাৰ সৈতেও চতুৰালি কৰে। নিজৰ কাম সিদ্ধ কৰিবলৈ, নিজৰ নাম ভাল কৰিবলৈ সেই সময়ত উপলব্ধি কৰি লয়, কিন্তু সেই উপলব্ধিত শক্তি নাথাকে, সেইবাবে পৰিৱৰ্তন নহয়। বহুত আছে যিসকলে ভাবে যে এইটো ঠিক নহয়, কিন্তু ভাবে যে ক'ৰবাত যাতে নাম বেয়া নহয়, সেয়েহে নিজৰ বিবেকক হত্যা কৰে। সেয়াও পাপৰ হিচাপ নিকাচত জমা হয়। সেয়েহে চতুৰালি ত্যাগ কৰি সঁচা আন্তৰিক উপলব্ধিৰে নিজক পৰিৱৰ্তন কৰি পাপৰ পৰা মুক্ত হোৱা। শ্লোগান: জীৱনত থাকিও ভিন্ন ভিন্ন বন্ধনৰ পৰা মুক্ত হৈ থকাটোৱেই জীৱনমুক্ত স্থিতি। পৰোপকাৰৰ ভাৱনাৰে সম্পন্ন হৈ অপকাৰীৰো উপকাৰ কৰিবলৈ আজিৰ অব্যক্ত সংকেত। সন্তুষ্টজনক সন্তুষ্ট কৰি ৰাখা, স্নেহীক স্নেহ দিয়া, সহযোগীৰ লগত সহযোগী হোৱা। এয়া মহাবীৰত্ব নহয়, কিন্তু কোনোবা যিমানে অসহযোগী নহওক, নিজৰ সহযোগৰ শক্তিৰে অসহযোগীজনকো সহযোগী কৰি তোলা। ইয়াক মহাবীৰত্ব বুলি কোৱা হয়। দুৰ্বলজনক দুৰ্বল বুলি ভাবি এৰি নিদিবা। তাৰ পৰিৱৰ্তে তেওঁক শক্তি দি শক্তিমান কৰি তোলা। দুৰ্বলজনক উচ্চলৈ জঁপিওৱাৰ যোগ্য কৰি তোলা। তেতিয়া মহাবীৰ বা সকলোৰে উপকাৰ কৰোঁতা বুলি কোৱা হ'ব। ওম শান্তি।